ক'ত যাবি ভাই? मैं बर्तमान जयनाला दোकान जाई आछु। फ्लाईओवर छपराकाटा जाई आछु। छपराकाटा रेलगेट फ्लाईओवरत যাই আছো আমি। চাই দেখো बोलक भिडिओটো आरम्भ करू। আমি যাই আছো छपराकाटा रेलगेट फ्लाईओवर। কালী পূজা আৰম্ভ হৈ আছে ছপৰাকাটা নহয় আচ্ছা ছপৰাকাটা ফ্লাইঅভাৰ পৰা মানুহ আহে মানুহ আহি আছে বহুত ল'ৰা ছোৱালী থাকে বৰ্তমান ভাল লাগে আৰু বৰ্তমান ব্ৰিজটো ভাল লাগে মানে বহুত ফটো চটো উঠিব পৰা যায় বৰ্তমান চাই মানে পুৰা এক্সাইটেড ঠিক আছে নহ'লে ব্লগ ভিডিঅ'টো আৰু চাই থাকিব ভালদৰে ঘূৰি চাই থাকিব ফ্লাইঅভাৰ দেখাই আছোঁ এয়া আমি আহি পালোঁ ছপৰাকাটা। ইয়াত ছপৰাকাটা কালী পূজা হ'ব ইয়াত, গতিকে আপোনালোকে যোনে যোনে চাব খোজে আহিব পাৰে। ইমান ডাঙৰ মেলা নহয়, থুলমূলকৈ এনে ঘট পূজা দিব, মেলা নহয়। এয়া বৰ্তমান আমি যাই আছোঁ ছপৰাকাটা ৰেলগেটৰ ফ্লাইঅভাৰত, আৰু আমাৰ নতুনকৈ কলাক্ষেত্ৰ হৈ আছে, সেইটো দেখাব চেষ্টা কৰিম, চাই থাকিব। সেইখন পাহাৰ সেইখনতে কলাক্ষেত্ৰ হ'ব। এয়া আহি পালোঁ আমি পাহাৰত। এইখন পাহাৰতে নতুনকৈ কলাক্ষেত্ৰ হৈ আছে, গতিকে আপোনালোকে হ'লে আহিব পাৰিব, ইয়াত ঘূৰিব। গতিকে হ'লে যেনিবা মই ইয়াত এটা ব্লগ বনাম, নতুনকৈ হ'লে দেৰি আছে হোৱাতে। ঠিক আছে, আৰু আগলৈ যাই থাকক, চাই থাকক, কিমান পাৰোঁ আগবাঢ়ি আছোঁ। আমাৰ বাইকখন 42, 45 এনেকৈ যাই আছে। 20 পালচাৰ হয়, 150 পুৰাণাই হ'ল গাড়ীখন। এয়া আহি পালোঁ আমি অভাৰব্ৰিজ। ইয়াৰ পৰা মোটামুটি লম্বা আছে অভাৰব্ৰিজখন, কমেও 1 কিলোমিটাৰ। 1 কিলোমিটাৰ হ'ব অভাৰব্ৰিজখন, হয়তো অলপ বেছি হ'ব পাৰে। এই ফ্লাইঅভাৰত আমিও কাম কৰিছোঁ, আমাৰো নাম আছে যিহেতু, গতিকে ইয়াত চাই থাকক। আমি যাই আছোঁ, কি বঢ়িয়া লাগে ৰে। বাহিৰত আছিলোঁ, বৰ্তমান অলপ বনা নাই, এতিয়া বনাই আছোঁ, মানে বহুত দিন দিব পৰা নাই ভিডিঅ', আজি দি আছোঁ। এয়া চাওক ছপৰাকাটা ৰেলগেট ফ্লাইঅভাৰ, ওপৰৰ পৰা তুলি আছোঁ। যাম নাকি ছিল অলপ ইয়াতে ৰখি দিলোঁ। ভাই ব্লগ বনাই আছোঁ। এদি মানে ট্ৰেইন যায় নেকি? হয় যায়, বৰ্তমান ট্ৰেইন যাই আছে। অঁ আচ্ছা, এতিয়া ট্ৰেইন যায় বোলা, গাড়ী আছে দেখা আছোঁ পৰা বৰ্তমান। ইয়াতো কোনোবাই গাড়ীৰ পৰা নামি যোৱা, তেতিয়াহ'লে তলত যাব পাৰা। অঁ এদি যাব পাৰা। অঁ একবাৰ নামবি নেকি? টাইম নাই, বাপৰে ভয় লাগে ৰে, বাপৰে বাপ, এদি নামবা লাগে। পুৰা আহি আছে মানুহ। ৰেল লাইন হয়, মানে
মানে মজা লাগে আৰু ইয়াত না ইয়াত মজা লাগিবই। আচ্ছা ইয়াতে বোলে কিবা এক্সিডেণ্ট চেক্সিডেণ্ট নহয় বোলে হয় না ইয়াত অলপমান আগত হয় ইয়াৰ পৰা মানে আহি কিনে 1 কিলোমিটাৰমান লাগে বৰ্তমান। মই শুনা পাইছোঁ এইখিনিতো এক্সিডেণ্ট হৈছে বোলে ইয়াত বৰ্তমান মই পোৱা নাই, মই আগত পাইছিলোঁ মানে পুৰা স্পট বৰ্তমান আপোনালোকেতো জানে আমি কি কাম কৰোঁ বোলে আমি যাই আছোঁ বৰ্তমান চামৰাঘাটা ৰেল গেট এখানতে কাম তাতে দোকান আছে তাতে দোকানত তাতে যাই আছোঁ আমি কাম কৰিছোঁ মানে যিটো কাম কৰিছোঁ তাতে মানে পইচা উঠাব লাগে পইচা উঠাব যাই আছোঁ গতিকে চাই থাকিব এনেকুৱা মিচিং আছে চব বস্তু আমি আনি আছোঁ। আৰু মানে প্ৰাইজ দিব কি চাৰ প্ৰাইজ দিব আৰু প্ৰাইজ মানে দি আছোঁ মানে এটা বোলে নতুনকৈ ব্লগ বনাব ভাল জেগা বোলে একদম বিৰাট চাব লগা ধাবা আহি পালোঁ আমি পাঞ্জাৱ ধাবা পাঞ্জাবী ধাবা আহি পাইছোঁ। পাঞ্জাবী ধাবা আহি পালোঁ পাঞ্জাবী ধাবা হয় আমি মিল আহি পালোঁ বৰ্তমান মিল আহি পালোঁ আহে নাই বোলে বা হা করে দিয়ে আসুন এইয়া আহি পালোঁ আমি ৰেলগেট বজাৰ গতিকে বজাৰত আমি নৰখোঁ ডাইৰেক্ট যাম मेरी सांसें तेरी खुशबू मेरे दिल में तेरी धड़कन मेरी महफिल तेरी बातें मेरी आँखें तेरा दर्पण बिन तेरे कुछ भी नहीं बिन तेरे कुछ भी नहीं मैं हर गम उठा लूंगी तेरी चाहत में मैं दुनिया भुला दूंगी तेरी चाहत में तेरा साथ छूटा ये वादा जो टूटा मैं खुद को मिटा दूंगी तेरी चाहत में मैं दुनिया भुला दूंगी तेरी चाहत में
जमाना मुझे तुझसे मिलने से रोकेगा क्या जमाना। छोड़ूंगा ना साथ तेरा, छोड़ूंगा ना साथ तेरा, मैं सब कुछ लुटा दूंगी तेरी चाहत में। मैं दुनिया भुला दूंगी तेरी चाहत में। तेरा साथ छूटा ये वादा जो टूटा, मैं खुद को मिटा दूंगी तेरी चाहत में। मैं दुनिया भुला दूंगी तेरी चाहत में, तेरी चाहत में। এয়া আহি পালোঁ আমাৰ গাঁওখন, পপুৰা গাঁও ভাটিপাৰা হয়। এইখিনি ভাটিপাৰা নহয় বোলো, এইখিনি হয় পুৰাণীপাৰা। পুৰাণীপাৰা শিৱ মন্দিৰ হয়, এইটো শিৱ মন্দিৰ। আমি ইয়াতে পূজা দিওঁ। এয়া আমি আহি পাইছোঁ আমাৰ পপুৰা গাঁও ভাটিপাৰাখন। অলপ আগত চকটো আছে, এইটো আমাৰ এই ৰাস্তাটো যে আছে এইটো আমাৰ ফিল্ডত যোৱা হয়। ফিল্ডত আমি বল খেলাব যাওঁ। তাৰপিছত আহি পালোঁ সেইটো যে দেখা পাইছে আপোনালোকে, এইটো আমাৰ চক হয়, পপুৰা গাঁও ভাটিপাৰা চক। গতিকে ইয়াতে আমাৰ বজাৰ থজাৰ হয়। লকডাউনত ইয়াতে বজাৰ হৈছিল, বহুত ডাঙৰ বজাৰ। ইয়াতে আমি বজাৰ থজাৰ কৰিছিলোঁ। গতিকে ভিডিঅ'টো লম্বা নকৰোঁ, আমি আহি পালোঁ। আমাৰ যাৰ ঘৰত সকাম আছে আমাৰ ঘৰত আহি পালোঁ। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।